সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম নৱমমান শ্ৰেণীৰ গণিতৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত ত্ৰয়োদশ অধ্যায় পৃষ্ঠকালি আৰু আয়তন, সাৰফেস এৰিয়া এণ্ড ভলিউমছ। ঠিক আছে, গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ যত্ন কৰিবা। আমি এই ভিডিঅ'টোত কি কৰিম, কনসেপ্ট মানে পৃষ্ঠকালি আৰু আয়তনৰ যি কনসেপ্ট, সেই কনসেপ্টখিনি বেসিক কনসেপ্টখিনি আলোচনা কৰিম। অৰ্থাৎ আমি ফৰ্মুলা কেনেকৈ গঠন হয় যাতে আমি সহজে ফৰ্মুলাখিনি আমি মনত ৰাখিব পাৰি। ঠিক আছে, সেইখিনি আলোচনা কৰিম। হয়তো পাৰ্ট 2তো আমি ফৰ্মুলাখিনি আলোচনা কৰিম, তাৰপিছত যদি কিবা বাকী থাকে সেইখিনি পিছৰ পৰ্যায়ত আলোচনা কৰিম আৰু তাৰ পিছৰ পৰা আমি লাহে লাহে কি কৰিম, প্ৰশ্নবোৰ সমাধান কৰিবলৈ যত্ন কৰিম। ঠিক আছে, তো পৃষ্ঠকালি শব্দটো কালিৰ পৰা আহিছে। কালি বা ক্ষেত্ৰফল, তোমালোকে নিশ্চয় জানা কালি বা ক্ষেত্ৰফল মানে কি, যাক ইংৰাজীত কোৱা হয় এৰিয়া। ঠিক আছে, কেপিটেল এৰে বা স্মল এৰে ডিনোট কৰা হয়, কেপিটেল এৰে বিশেষকৈ ডিনোট কৰা হয়। কালি বা ক্ষেত্ৰফল আমি পাইছোঁ যিকোনো এটা ক্ষেত্ৰই, ধৰা হ'ল বৰ্গ এটাৰ ক্ষেত্ৰত আমি ইয়াত আমি ফিগাৰ লৈছোঁ, ইয়াত সেইখিনি আলোচনা কৰিম। ABCD বৰ্গ এটা আছে, ABCD ঠিক আছে, ABCD বৰ্গ ক্ষেত্ৰ আমি লৈছোঁ এখন। ঠিক আছে, এই বৰ্গটোৱে কিমানখিনি ঠাই আগুৰি আছে? নিশ্চয় এইখিনি ঠাই যিখিনি আমি শেড কৰি আছোঁ এতিয়া, এইখিনি ঠাই কি হৈছে, নিশ্চয় এইখিনি ঠাই কি কৰিছে, ABCD বৰ্গক্ষেত্ৰখনে আগুৰি আছে। চ' কোনো এটা ক্ষেত্ৰই যিমানখিনি ঠাই আগুৰি থাকে, ঠিক আছে, তাক সেই ক্ষেত্ৰখনৰ ক্ষেত্ৰফল, এৰিয়া নতুবা কালি বুলি কোৱা হয়। এয়া হ'ল দ্বিমাত্ৰিক ক্ষেত্ৰৰ বাবেহে প্ৰযোজ্য। ঠিক আছে, দ্বিমাত্ৰিক ক্ষেত্ৰ মানে য'ত কেৱল দিশ বা প্ৰস্থ বা কাষ থাকে। যেনেকুৱা বৰ্গ এখন ইয়াত চোৱা তোমালোকে ছবিত, ABCD এটা বৰ্গ, ABCD বৰ্গ এখন আমি লৈছোঁ। এই বৰ্গটোত কি আছে, ঠিকে আছে, বৰ্গটোত S বুলি লৈছোঁ, S মানে বাহু। ঠিক আছে, বৰ্গটোৰ বাহু আটাইকেইটা বাহু সমান, সেইকাৰণে কেৱল S, চাৰিওটা কিব S ফৰ চাইড মানে বাহু। ঠিক আছে, বাহু আছে। এতিয়া এই বৰ্গটোৰ যদি আমি ক্ষেত্ৰফল উলিয়াব লাগে, অৰ্থাৎ এই বৰ্গটোৱে কিমানখিনি ঠাই অধিকাৰ কৰি আছে, সেইখিনি হ'ল এই বৰ্গটোৰ ক্ষেত্ৰত হ'ব আমাৰ ক্ষেত্ৰফল বা বৰ্গটোৰ কালি। ঠিক আছে, আমি ইয়াক কেনেকৈ গণনা কৰোঁ চোৱা। তাৰ আগতে মই এটা কনচেপ্ট দি আছোঁ ইয়াতে। ধৰা হ'ল মাৰ্বল আছে, এনেকুৱাকৈ সজোৱা আছে মাৰ্বল। ঠিক আছে, এনেকুৱাকৈ মাৰ্বল সজোৱা আছে, এইপিনে আছে আমাৰ 4টা মাৰ্বল, দীঘালিকৈ আছে 4টা, পথালিকৈ আছে 3টা। ঠিক আছে, এই গোটেইখিনি মাৰ্বল যদি আমি গণিবলৈ যাওঁ, 1 2 3 4 5 6 7 8 9 10 11 12, বহুত সময় লাগে। কিন্তু ইয়াক আমি অতি সহজে এই ঠাইখিনিৰ ভিতৰত কিমানখিনি মাৰ্বল আছে, অৰ্থাৎ ইয়াৰ কালি, অৰ্থাৎ দীঘালিকৈ কিমানটা মাৰ্বল আছে, কেইটা আছে, 4টা আছে। পথালিকৈ আছে 3টা। গতিকে 4 আৰু 3 যদি আমি পূৰণ কৰি দিওঁ কিমানটা হৈ যাব, 12টা মাৰ্বল আছে। আৰু এনে যদি গণিও চাওঁ আমি 12টা মাৰ্বলেই পাম। ঠিক আছে, অৰ্থাৎ এনেকৈ আৰু এনেকৈ যদি আমি পূৰণ কৰি দিওঁ, যিকোনো এটা ক্ষেত্ৰ হওক, দ্বিমাত্ৰিক ক্ষেত্ৰৰ ক্ষেত্ৰত বিশেষকৈ যিকোনো নহওক বা সামান্তৰিক এইবোৰৰ ক্ষেত্ৰত বেলেগ হয়, মানে বিশেষকৈ বৰ্গৰ আয়তৰ ক্ষেত্ৰত কৈছোঁ মই, কাৰণ 90 ডিগ্ৰী এংগেল, 90 ডিগ্ৰী, চাৰিওটা এংগেলে 90 ডিগ্ৰী হ'ব লাগিব, তেনে ক্ষেত্ৰতহে এইটো প্ৰযোজ্য হ'ব। ঠিক আছে, এনেকৈ আমি কি পাই যাওঁ, কালি বা ক্ষেত্ৰফল পাই যাওঁ। ঠিক তেনেদৰে বৰ্গৰ কালি বা ক্ষেত্ৰফল আমি তেনেকৈ পাই যাওঁ। ঠিক আছে, এইফালেও S, অৰ্থাৎ সমান আছে, চাৰিওটা বাহুৱে সমান, সেইকাৰণে কেৱল 4টা বাহু সমান হোৱাৰ কাৰণে কি কৰোঁ আমি, 4 পূৰণ এটা বাহু, অৰ্থাৎ 4 × S কৰি দিওঁ। ঠিক আছে, 4 পূৰণ এটা বাহু হ'লে আমাৰ কি হৈ যায়, বৰ্গটোৰ ক্ষেত্ৰত ক্ষেত্ৰফল বা কালি আমি পাওঁ।
ঠিক আছে 4 পূৰণ এটা বাহু 4 × s ঠিক তেনেদৰে আমি আয়ত ক্ষেত্ৰৰ ক্ষেত্ৰত কি পাইছোঁ দিক পূৰণ প্ৰস্থ l × b a = l × b আয়তটোৰ ক্ষেত্ৰত l হৈছে লেন্থ অৰ্থাৎ দিক আয়তটোৰ দিক আৰু b হৈছে প্ৰস্থ ব্ৰেডথ দিক পূৰণ প্ৰস্থ কৰিলে আমি কি পাই যাওঁ আয়ত ক্ষেত্ৰখনে কিমানখিনি ঠাই অধিকাৰ কৰি আছে ঠিক আছে অৰ্থাৎ ইয়াৰ ক্ষেত্ৰফল আমি পাই যাওঁ ঠিক আছে ঠিক তেনেদৰে আমি ত্ৰিভুজৰো ক্ষেত্ৰ বা কালি এইবোৰ হৈছে দ্বিমাত্ৰিক ক্ষেত্ৰ ত্ৰিমাত্ৰিক নহয় কিন্তু ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি পাইছোঁ হাফ পূৰণ b × h b মানে হৈছে বেজ ভূমি ঠিক আছে ত্ৰিভুজটোৰ ভূমি পূৰণ উন্নতি হেইট ত্ৰিভুজটোৰ হেইট উন্নতি h হাফ × b × h আমি পাইছোঁ আমি জানো ত্ৰিভুজৰ ক্ষেত্ৰত a এৰিয়া = হাফ × b × h হাফ × বেজ × হেইট আধা পূৰণ 1/2 × ভূমি পূৰণ উন্নতি ঠিক আছে এনেদৰে আমি কি কৰোঁ ত্ৰিভুজৰ কালি নিৰ্ণয় কৰোঁ আৰু ত্ৰিভুজৰ কালি কি ত্ৰিভুজ এটাই কিমানখিনি ঠাই অধিকাৰ কৰি আছে তাক বুজায় ক্ষেত্ৰফলে সেইখিনি বুজাব ঠিক আছে এইখিনি আমি পাইছোঁ এতিয়া চেপ্টাৰটোৰ নাম হৈছে পৃষ্ঠ কালি আৰু আয়তন ইয়াত কালি বুলি কোৱা নাই পৃষ্ঠ কালি বুলি কৈছে আৰু লগতে কৈছে আয়তন ঠিক আছে তে আয়তন কোৱাৰ লগে লগে আমি জানিব লাগিব যে যিবোৰ আমি আকৃতি পাম যিবোৰ আমি ক্ষেত্ৰ পাম ক্ষেত্ৰ বা আকৃতি বুলি ধৰিব পাৰোঁ ক্ষেত্ৰ বা আকৃতি ঠিক আছে লেসনটোত যিবোৰ ক্ষেত্ৰ বা আকৃতি আমি পাম যিবোৰ শেপ আমি পাম শেপ সেইবোৰ হ'ব 3D শেপ 3D মানে 3 ডাইমেনশনাল 3D মানে 3 ডাইমেনশনাল অর্থাৎ ত্রিমাত্রিক ক্ষেত্র আমি পাম ত্রিমাত্রিক ক্ষেত্র মানে অর্থাৎ ইয়ার দিক দৈর্ঘ্য উচ্চতা দৈর্ঘ্য প্রস্থ থাকার লগতে উচ্চতাও থাকিব আৰু এই ক্ষেত্ৰৰ ভিতৰত কি থাকিব এক নিৰ্দিষ্ট পৰিমাণৰ ঠাই থাকিব অৰ্থাৎ নিৰ্দিষ্ট কি থাকিব খালি ঠাই থাকিব যাক আমি আয়তন বুলি কওঁ ভলিউমছ আয়তন বুলি কওঁ ঠিক আছে পৃষ্ঠকালি আৰু আয়তন তে পৃষ্ঠকালি মানে কি এই ক্ষেত্ৰবোৰত কিমান কেইটা পৃষ্ঠ থাকিব সাৰফেস থাকিব ঠিক আছে যেনেকুৱা প্ৰথমটো আমি লৈছো এইটো ফিগাৰ ইয়াক কোৱা হয় ঘনক কি বুলি কোৱা হয় ঘনক বুলি কোৱা হয় তোমালোকে নিশ্চয় জানা ঘনক বুলি কোৱা হয় কিউব ঘনক এইটো হৈছে এটি ত্ৰিমাত্ৰিক আকৃতি বা ক্ষেত্ৰ ত্ৰিমাত্ৰিক কিয় ইয়াৰ কি আছে তিনিটা ক্ষেত্ৰ আছে x y আৰু z ঠিক আছে x y z ঠিক আছে x y z তিনিটা ক্ষেত্ৰ তিনিটা কি আছে ডাইমেনশন আছে মাত্ৰা আছে তিনিটা মাত্ৰা থকাৰ কাৰণে এক 3 ডাইমেনশনাল ত্ৰিমাত্ৰিক ক্ষেত্ৰ অৰ্থাৎ ইয়াৰ উচ্চতা থাকিব আৰু ইয়াৰ ভিতৰত কি আছে ভিতৰতো খালি ঠাই থাকিব যাক আমি কওঁ আয়তন আয়তন মানে কি কোনো এক আকৃতিৰ আভ্যন্তৰত যিখিনি খালি ঠাই থাকে তাক আমি আয়তন বা ভলিউম বুলি কওঁ আয়তন ইংৰাজীত ভলিউম ক্যাপিটাল ভি ৰে আমি বুজাব পাৰো ভলিউম বুলি কওঁ ঠিক আছে আৰু পৃষ্ঠকালি মানে কি এই যেটো ঘনক আছে ঘনক কিউব আছে ইয়াৰ কেইটা পৃষ্ঠ আছে আমি ভালদৰে যদি গণি চাও ওপৰত এটা পৃষ্ঠ তলত এটা পৃষ্ঠ ঠিক আছে এইফালে এটা পৃষ্ঠ এইফালে এটা পৃষ্ঠ দুটা পৃষ্ঠ এইটো এটা পৃষ্ঠ আৰু সন্মুখত এটা পৃষ্ঠ সন্মুখত আৰু পিছফালে এটা পৃষ্ঠ কিমান মুঠতে আমি 6টা পৃষ্ঠ পাও কি পাও 6টা পৃষ্ঠ 6 সারফেস কিমানটা আছে 6টা আছে এই ঘনকৰ 6টা পৃষ্ঠ আছে সেইকাৰণে আমি ইয়াৰ কালি উলিয়াব নোৱাৰি কিন্তু ইয়াৰ পৃষ্ঠকালি উলিয়াব পৃষ্ঠকালি মানে এই যে পৃষ্ঠবোৰ আছে পৃষ্ঠবোৰে মুঠতে কিমানখিনি ঠাই অধিকাৰ কৰিছে তলৰ পৃষ্ঠই এক নিৰ্দিষ্ট পৰিমাণৰ ঠাই অধিকাৰ কৰিছে
এই পৃষ্ঠবোৰৰ নিৰ্দিষ্ট পৰিমাণৰ ঠাই অধিকাৰ কৰিছে। গতিকে মুঠতে এই আকৃতিটোৱে এই ঘনকটোৱে কিমানখিনি ঠাই অধিকাৰ কৰিছে গোটেইখিনি পৃষ্ঠ মিলি, অৰ্থাৎ ইয়াৰ 6টা পৃষ্ঠ আছে, পিঠি আছে। এই 6খন পিঠিয়ে মুঠতে কিমানখিনি ঠাই অধিকাৰ কৰিলে সেইটো হৈছে ইয়াৰ মুঠ পৃষ্ঠকালি, ঘনকটোৰ ক্ষেত্ৰত মুঠ পৃষ্ঠকালি। আৰু যদি ভলিউমৰ কথা ক'ব যাওঁ, আয়তনৰ কথা ক'ব যাওঁ, তেনেহ'লে ইয়াৰ ভিতৰত কিমানখিনি ঠাই বাকী আছে অৰ্থাৎ খালী আছে, আমি কিমানখিনি মানে ইয়াত যদি পানী হওক বা অন্যান্য লিকুইড হওক কিমানখিনি আমি ইয়াত বা চলিত হ'ব পাৰে কিমানখিনি বেলেগ পদাৰ্থ আমি ইয়াত ভৰাই ৰাখিব পাৰিম, তাৰ যিটো কেপাচিটি ধাৰণ ক্ষমতা হৈছে এই আকৃতিটোৰ ক্ষেত্ৰত ভলিউম বা আয়তন। ঠিক আছে, পৃষ্ঠকালি মানে পৃষ্ঠবোৰে কিমানখিনি ঠাই অধিকাৰ কৰিছে। এতিয়া আমি বৰ্গৰ কি পাইছোঁ, সৰি অলপ ভুল হ'ল। বৰ্গৰ ক্ষেত্ৰত 4 into s নহয়, এইটো হ'ল পৰিসীমাহে আছিল। 4 into s হ'ল আমাৰ পৰিসীমাহে আছিল। পেৰিমিটাৰ আছিল, p আছিল। s into s বাহু পূৰণ বাহু, হয়নে, বাহু পূৰণ বাহু, s into s বাহু পূৰণ বাহু, সৰি ফৰ দ্য মিষ্টেক, বাহু পূৰণ বাহু অৰ্থাৎ s স্কোৱাৰ, হয় না, বাহু পূৰণ বাহু আছিল আমাৰ বৰ্গৰ কালি বা ক্ষেত্ৰফল উলিয়াৰ যেটো ফৰ্মুলা। ঠিক আছে, গতিকে ইয়াত কি আছে, ইয়াত 6টা পৃষ্ঠ আছে, 6 সাৰফেসেস আছে। গতিকে প্ৰথম যি আৰু কি আছে ইয়াৰ কি আছে, কাক বুলি ধৰিছে, প্ৰতিটো বাহুকে কাক বুলি কোৱা হ'ব, এ বুলি কোৱা হৈছে, এ বুলি স্মল এ ডিনোট কৰা হয়, বা এল লিখিলেও কথা নাই। ঠিক আছে, এল বা স্মল এ যিকি নহওক, স্মল এল বা স্মল এ লিখিলেই হ'ল। কি আছে, কাক আটাইকেইটা কাক কি সমানেই হ'ব, যিহেতু ঘনক মানে ঘনকত তোমালোকে এনেকুৱা হৈ পৰা 6টা বৰ্গক্ষেত্ৰক যদি জইন কৰা হয়, একেলগ কৰা হয়, তেনেহ'লে আমি এনেকুৱা ধৰণৰ এটা ঘনক পাওঁ। ঠিক আছে, গতিকে প্ৰতিটো পৃষ্ঠৰ কালি কি হ'ব, প্ৰতিটো পৃষ্ঠৰ কালি অৰ্থাৎ বৰ্গক্ষেত্ৰৰ কালি কি হ'ব, এ ইনটু এ হ'ব না নাই, এ ইনটু এ হ'ব, অৰ্থাৎ এ স্কোৱাৰ হ'ব। আৰু ইয়াত মুঠতে কিমানটা পৃষ্ঠ আছে, 6টা পৃষ্ঠ আছে। মুঠ পৃষ্ঠ কিমানটা আছে, 6টা পৃষ্ঠ আছে। গতিকে এই ঘনকটোৰ ক্ষেত্ৰত ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব, ঘনকটোৰ যি মুঠ পৃষ্ঠকালি কিমান হ'ব, মুঠ পৃষ্ঠকালি সাৰফেস এৰিয়া বুলি কোৱা হয়, এছেৰে কেপিটেল এছেৰে লিখিলোঁ, ইকুৱেল টু কি হ'ব, 6খন পিঠি আছে, গতিকে 6 পূৰণ, আৰু এখন পিঠিৰ কালি আমাৰ এ স্কোৱাৰ, গতিকে 6 into a স্কোৱাৰ ইকুৱেল টু 6a স্কোৱাৰ, আৰু এককটো হ'ব বৰ্গ একক মানে সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ স্কোৱাৰ বা বৰ্গ সেন্টিমিটাৰ। ঠিক আছে, আমি জানো যে কালি বা ক্ষেত্ৰফলৰ একক বৰ্গ হিচাপে থাকে, আৰু আয়তনৰ একক ঘন হিসাবে থাকে, অর্থাৎ কিউব হিসাবে থাকে। সেন্টিমিটার থাকলে সেন্টিমিটার কিউব, মিটার থাকিলে মিটার কিউব। ঠিক আছে, ভলিউমের একক আমি লিখো, আৰু কালিৰ একক স্কোয়ার হিসাবে থাকে। তো 6 into a স্কোয়ার ইকুয়াল টু 6a স্কোয়ার। গতিকে যিকোনো ঘনকৰ যদি পৃষ্ঠকালি উলিয়াব লাগে তেনেহ'লে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, s ইকুয়াল টু 6a স্কোয়ার, s ইকুয়াল টু 6a স্কোয়ার। ঠিক আছে, s ইকুয়াল টু 6a স্কোয়ার। এতিয়া আমি ভলিউম কেনেকৈ উলিয়াম, কেনেকৈ উলিওৱা হয়, ইয়াত দিগ বা প্ৰস্থ হিচাপে নাই, আটাইকেইটা এ হিচাপে আছে। ভলিউম মানে কিমানখিনি ঠাই ইয়াৰ ভিতৰত আছে। গতিকে আমি কি কৰিব লাগে, এইটো বাহু আৰু ওপৰৰ পিনে যিটো বাহু গৈছে, এই তিনিওটা একেলগে পূৰণ কৰিলেহে আমি ইয়াৰ ভিতৰত কিমানখিনি খালী ঠাই আছে সেইখিনি আমি উলিয়াব পাৰিম, অৰ্থাৎ আয়তন ভি আমি উলিয়াব পাৰিম। অৰ্থাৎ ভি ইকুৱেল টু কি হ'ব, এ ইনটু এ ইকুৱেল টু কি হ'ব, এ কিউব হ'ব। ঠিক আছে, এ ইনটু এ অৰ্থাৎ এ কিউব, বা এল বুলি লিখিলে এল কিউব। ঠিক আছে, গতিকে ঘনকৰ ক্ষেত্ৰত আমি ভলিউম আয়তন কি পাওঁ, ফৰ্মুলাটো এ ইনটু এ ইকুৱেল টু এ কিউব পাওঁ। ঠিক আছে, এইখিনি আমি ঘনকৰ ক্ষেত্ৰত পালোঁ। ঠিক আছে, গতিকে ঘনকৰ পৃষ্ঠকালি এছ ইকুৱেল টু আমি কি পালোঁ, 6a স্কোয়ার পালোঁ, আৰু ঘনক এটাৰ ভলিউম আয়তন ভি ইকুৱেল টু কি পালোঁ, আমি এ কিউব পালোঁ।
এটা একক লিখিলে ইয়াত বর্গ একক আহিব বর্গ একক মানে সেন্টিমিটার থাকলে সেন্টিমিটার স্কয়ার মিটার থাকলে মিটার স্কয়ার যে না থাকক স্কয়ার হিসাবে থাকিব পৃষ্ঠকালীর একক আৰু ইয়াত হ'ব ঘন একক মানে কিউব ঠিক আছে কিউব অর্থাৎ সেন্টিমিটার থাকলে সেন্টিমিটার কিউব মিটার থাকিলে মিটার কিউব একক এনেকুৱা একক থাকিব কিন্তু ফর্মুলাটো হৈছে a কিউব ঠিক আছে v = a কিউব এইখিনি আমি কি পালো ঘনকৰ পৰা পালো এটা ঘনকৰ নিচিনা আৰু এটা ত্ৰিমাত্ৰিক একেই প্ৰায় কিন্তু ইয়াত কি আছে ছটা কি আছে ইয়াত ছটা ধৰিব পৰা ছটা বৰ্গ লগ লাগিছে আৰু লগ লাগি ত্ৰিমাত্ৰিক এক আকৃতি গঠন কৰিছে যাক আমি ঘনক বুলি কওঁ কিউব বুলি কওঁ ঠিক আছে আনটো আকৃতি কি হ'ব আমাৰ আনটো আকৃতি হ'ব এইটো আয়ত ঘন যাক কোৱা হয় আয়ত ঘন এর নামটো হৈছে আয়ত ঘন কিয় কোৱা হয় ইয়াত ছটা আয়ত ক্ষেত্ৰ আছে ধৰিব পৰা ছটা আয়ত ক্ষেত্ৰ কি হৈছে একেলগে এটা আনটোৰ লগত লগ লাগি এই ত্ৰিমাত্ৰিক ক্ষেত্ৰখন গঠিত হৈছে ছটা আয়ত ক্ষেত্ৰ আছে তোমালোকে ধৰা ছটা আয়ত ক্ষেত্ৰ আছে ঠিক আছে গতিকে এই মানে প্ৰতিটো পৃষ্ঠই হৈছে ছটা পৃষ্ঠ আছে কি আছে এইটো আকৃতি যদি আমি লক্ষ্য কৰো তাহলে ছটা পৃষ্ঠ আছে 6 surfaces there are 6 surfaces in this shape or cuboid যাক আয়ত ঘন ইংরেজিত কোৱা হয় কিউবয়েড ঠিক আছে ছখন পৃষ্ঠ আছে মানে কি ছখন পৃষ্ঠ একোটা পৃষ্ঠ হৈছে একোটা আয়ত ক্ষেত্ৰ অৰ্থাৎ ছটা আয়ত ক্ষেত্ৰ আছে ইয়াত যদি আমি লক্ষ্য কৰো ছটা আয়ত ক্ষেত্ৰ আছে ঠিক আছে 1 2 এইটো এটা 3 4 5 আৰু এই ওপৰৰ এটা আছে ওপৰৰ এটা 6 ওপৰৰ যেটো এইটো আয়ত ক্ষেত্ৰ এটো তলৰ 4 নম্বৰটো তলৰ 6 নম্বৰটো ওপৰ ঠিক আছে এনেকৈ ছখন পেঠি আছে অৰ্থাৎ ছটা আয়ত ক্ষেত্ৰ এই আকৃতিটোত আছে যাক আমি কিউবয়েড বা আয়ত ক্ষেত্ৰ বুলি কওঁ ইংৰাজীত কিউবয়েড অসমীয়াত আয়ত ঘন বুলি কয় ঠিক আছে আয়ত ঘন এতিয়া এই আয়ত ঘনৰ পৃষ্ঠকালি মানে কি বুজাব মুঠ পৃষ্ঠকালি যদি আমি উলিয়াব লাগে আয়ত ঘন এটাৰ ক্ষেত্ৰত যদি মুঠ পৃষ্ঠকালি যদি আমি উলিয়াব পৃষ্ঠকালি s = কেনেকৈ উলিয়াম ঠিক আছে এই আগৰ নিচিনা কৈ ঠিক আছে তাত কি আছিল ঘনকৰ ক্ষেত্ৰত একেই আছিল a সেইকাৰণে 6 * a² হৈছে কিন্তু আয়ত ঘনৰ ক্ষেত্ৰত কিয়টো দিক আৰু প্ৰস্থ আমি পাও ঠিক আছে দিক পাও দিক l প্ৰস্থ পাও b লগতে h পাইছো height এর উচ্চতাক আমি h বুলি লৈছো উচ্চতা h height উচ্চতা কি আহিছে ত্ৰিমাত্ৰিক ক্ষেত্ৰ হোৱাৰ কাৰণে ঠিক আছে গতিকে বেলেগ হোৱাৰ কাৰণে l b আৰু h তিনিটাৰ যোগ বেলেগ হোৱাৰ কাৰণে ঘনকৰ ক্ষেত্ৰত একে আছিল কাৰণ বৰ্গৰ দ্বাৰা গঠিত হৈছে এটো বৰ্গৰ একেই থাকে বাহুবোৰ কাক এইটো ক্ষেত্ৰত ঘনকৰ কাক একেই আছিল কিন্তু আয়ত ক্ষেত্ৰৰ ক্ষেত্ৰত তেনেকুৱা নহয় বেলেগ হ'ব l বেলেগ l ৰ মান বেলেগ b ৰ মান বেলেগ h ৰ মান বেলেগ l b h ৰ মান বেলেগ ঠিক আছে তো বেলেগ হোৱাৰ কাৰণে কি হ'ব আমি কি কিন্তু এটা কথা লক্ষ্য কৰিবা ইয়াত একে আয়ত কি আছে দুটা কৈ আছে এইটো এটা আয়ত ক্ষেত্ৰ অৰ্থাৎ পৃষ্ঠ তার বিপরীত যেটো পৃষ্ঠ আছে একই দুটা একই পাম আমি ঠিক আছে ঠিক তেনেদৰে এইটো পৃষ্ঠ আৰু এইখন পৃষ্ঠখন হয় না নাই পৃষ্ঠখন এই পৃষ্ঠখন আৰু এই পৃষ্ঠখন একই ঠিক তেনেদৰে তলৰ যে পৃষ্ঠ আৰু ওপৰৰ যে পৃষ্ঠ একই পাম ঠিক আছে একই পাম সেই হিচাপে আমি দুখনকৈ পৃষ্ঠৰ কালি ল'ব পাৰো প্ৰথমে এইটো পৃষ্ঠ আৰু এইটো পৃষ্ঠৰ যে কালি উলিয়াও অৰ্থাৎ দুখন পৃষ্ঠ লৈছো প্ৰথমে 2 ৰে পূৰণ কৰিব লাগিব এতিয়া এই পৃষ্ঠখন আৰু পৃষ্ঠখন একেই কাৰণ ইয়াৰ দিক হৈছে l আৰু ওপৰৰ ইয়াৰ প্ৰস্থ হিচাপে h আছে ঠিক আছে প্ৰস্থ হিচাপে কি আছে h আছে অৰ্থাৎ l আৰু h আছে বা h আৰু l আছে ঠিক আছে এতিয়া আমি জানো কি আয়ত ক্ষেত্ৰৰ কালি কি আছে l * b দিক পূৰণ প্ৰস্থ ইয়াৰ দিক হৈছে l ইয়াত প্ৰস্থ হিচাপে উচ্চতা আছে ত্ৰিমাত্ৰিক ক্ষেত্ৰখনত উচ্চতা কিন্তু পিঠিৰ ক্ষেত্ৰত কিন্তু এই উচ্চতা নবুজাব পিঠিৰ ক্ষেত্ৰত কি প্ৰস্থ গতিকে 2 * h * l পাম 2 * h * l অৰ্থাৎ 2 * h l ঠিক আছে তাৰ পিছত আমি যোগ কৰো ঠিক তেনেদৰে এই পৃষ্ঠ আৰু এই পৃষ্ঠ দুখন পৃষ্ঠ কালি এক হ'ব আকো গতিকে 2 পূৰণ ইয়াৰ ক্ষেত্ৰত এইটো পিঠিৰ ক্ষেত্ৰত দিক হৈছে b ঠিক আছে আৰু প্ৰস্থ হৈছে আমাৰ h গতিকে 2 * b * h
গোটেই ত্ৰিমাত্ৰিক ক্ষেত্ৰৰ বাবে এইটো হৈছে এল অৰ্থাৎ লেন্থ দিক, এইটো হৈছে প্ৰস্থ, ঠিক আছে, অৰ্থাৎ ব্ৰেড, আৰু এইটো হৈছে ওপৰখিনি হৈছে উচ্চতা হাইট। কিন্তু আমি বেলেগ বেলেগ পৃষ্ঠ হিচাপে লৈছোঁ, সেইকাৰণে দিক পূৰণ প্ৰস্থ হিচাপে লৈ আছোঁ, আয়ত ক্ষেত্ৰ হিচাপে লৈ আছোঁ, এজনী বেলেগ বেলেগকৈ, ঠিক আছে। কিন্তু আমি এইচক এইচ বুলি ল'ব লাগিব, গোটেই আমি ক্ষেত্ৰটোৰহে পৃষ্ঠকালি বুলি আছোঁ, ঠিক আছে। প্লাছ 2 ইনটু আৰু দুখন বাকী ৰৈ গ'ল, তলৰ পৃষ্ঠ আৰু ওপৰৰ পৃষ্ঠ। তলৰ পৃষ্ঠ আৰু ওপৰৰ পৃষ্ঠ কি হ'ব, এফালে এল ইফালে বি, গতিকে এল ইনটু বি, 2 ইনটু এল ইনটু বি, দুখন পৃষ্ঠ আছে সেইকাৰণে 2 ইনটু এল ইনটু বি দিক পূৰণ প্ৰস্থ, ঠিক আছে। গতিকে ইয়াৰ পৰা আমি কি পাই আছোঁ, 2 ইনটু এক ভালদৰে যদি সজোৱাওঁ, গোটেই ইয়াতো 2 পূৰণ হৈ আছে, ইয়াতো 2 পূৰণ হৈছে, ইয়াতো 2 পূৰণ হৈছে, 2 আমি কমন আনিব পাৰিম, ঠিক আছে। তেনেহ'লে কি হ'ব, 2 ইনটু এল ইনটু বি প্লাছ বি ইনটু এইচ প্লাছ এইচ ইনটু এল, ঠিক আছে। অৰ্থাৎ আমি আয়ত ঘনৰ ক্ষেত্ৰত যে পৃষ্ঠকালি এছ ইকুৱেল টু কি পাই আছোঁ, 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইচ এল, ঠিক আছে। ইয়াক ভালদৰে যদি লিখোঁ তেনেহ'লে আমি আয়ত ঘনৰ ক্ষেত্ৰত কি পাই আছোঁ, এছ ইকুৱেল টু 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইচ এল। ইয়াৰ এককটো হ'ব বৰ্গ একক, বর্গ একক মানে সেন্টিমিটার থাকলে সেন্টিমিটার স্কোয়ার, মিটার থাকলে মিটার স্কোয়ার, যেটো হিসাবত থাকবে সেই হিসাবে হিসাব করে আমি লিখিলাম, ঠিক আছে, লিখি দিম, ঠিক আছে। এটা আয়তন মানে কি, আয়তন মানে ইয়াৰ ভিতৰত কিমানখিনি খালী ঠাই আছে, ঠিক আছে। ঘনকৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ আয়তন কি আছিল, এ ইনটু এ, ঠিক আছে। ঠিক তেনেদৰে ইয়াতো একই হ'ব আমাৰ, ইয়াত যদি আয়তন উলিয়াব লাগে ভি উলিয়াব লাগে, ভি ভলিউম আয়তন, তেনেহ'লে কি হ'ব, দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, ঠিক আছে। অৰ্থাৎ এল ইনটু বি ইনটু এইচ, লেন্থ ইনটু ব্ৰেড ইনটু হাইট, দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা, ঠিক আছে। এই তিনিটা ৰাশিৰ মান যদি আমি পূৰণ কৰি দিম তেতিয়াহ'লে আমি এই ক্ষেত্ৰখনে অৰ্থাৎ আয়ত ঘনটোৰ ভিতৰত কিমানখিনি খালী ঠাই আছে, ঠিক আছে, কিমানখিনি খালী ঠাই আছে, অৰ্থাৎ ইয়াৰ ধাৰণ ক্ষমতা কিমান, অৰ্থাৎ ইয়াৰ ভলিউম আয়তন কিমান, সেইখিনি আমি পাই যাম। ভি ইকুৱেল টু এল ইনটু বি ইনটু এইচ, ইয়াৰ এককটো লিখোঁ তেনেহ'লে ঘন একক মানে সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ কিউব, মিটাৰ থাকিলে মিটাৰ কিউব, কিলোমিটাৰ থাকিলে কিলোমিটাৰ কিউব, যিয়ে নাথাকক সেইটো আমি এনেদৰে পাই যাম, ঠিক আছে। গতিকে এনেকৈ আমি দ্বিমাত্ৰিক ক্ষেত্ৰৰ সহায়ত ত্ৰিমাত্ৰিক যিবোৰ ক্ষেত্ৰ আছে বা আকৃতি আছে, আকৃতিবোৰৰ পৃষ্ঠকালি আৰু আমি আয়তনো উলিয়াব পাৰোঁ, ঠিক আছে। আৰু ফৰ্মুলাবোৰ আমি এনেদৰে পাই যাওঁ, আকৃতিৰ পৰা আমি ফৰ্মুলাবোৰ এনেদৰে পাই যাওঁ, ঠিক আছে। গতিকে আমি আজি কি কি শিকিলোঁ, ঘনক কিউবৰ ফৰ্মুলা, পৃষ্ঠকালি আৰু আয়তনৰ ফৰ্মুলা কি আছিল, পৃষ্ঠকালি এছ ইকুৱেল টু কি আছিল 6a স্কোৱাৰ, আৰু ভলিউম হ'ল আমাৰ এ ইনটু এ অৰ্থাৎ এ কিউব, ঠিক আছে। আৰু আয়ত ঘনৰ ক্ষেত্ৰত আমি কি পালোঁ, এছ ইকুৱেল টু 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইচ এল, এইটো পালোঁ। আৰু লগতে ইয়াৰ ভলিউম এল ইনটু বি ইনটু এইচ, এইখিনি আমি শিকিব পাৰিলোঁ, ঠিক আছে। প্ৰথমে অলপ ভুল হৈছিল, বৰ্গৰ কথা কওঁতে অজানিতে হৈ গৈছিল, সকলোৱে অলপ বুজি ল'বা। এইটো 4 ইনটু এছ দি পেলাইছিলোঁ না, এইটো পৰিসীমা মানে চাৰিওফালৰ সীমাৰ যোগ, অৰ্থাৎ কিমানখিনি সীমাৰ যিমানখিনি যোগ আছে তাক কোৱা হয় পৰিসীমা, ঠিক আছে। চাৰিওফালৰ সীমাৰ যোগ বুলি আমি ক'ব পাৰোঁ, পৰিসীমা বুলি কোৱা হয়। পৰিসীমা হৈছে 4 ইনটু এছ, কিন্তু আমাৰ ক্ষেত্ৰ যেতিয়া উলিয়াম তেন্তে এইফালে আৰু এইফালে পূৰণ কৰিব লাগে, যেনেকৈ মাৰ্বলৰ ক্ষেত্ৰত মই উদাহৰণ দি বুজাইছিলোঁ, ঠিক আছে। গতিকে এছ ইনটু এছ অৰ্থাৎ বাহু পূৰণ বাহু এছ স্কোৱাৰ, ঠিক আছে। কেতিয়াবা ভুল হৈ যায়, মানে মুখৰ পৰা ওলাই যায় আৰু তেনেকুৱা মনত খেলি মেলি বাজে, আৰু বুজি ল'বা। আৰু এটা কথা কৈছোঁ মই, ঠিক আছে। এই ত্ৰিমাত্ৰিক ক্ষেত্ৰৰ কথাই যদি আমি ভালদৰে আৰু অলপ বুজিব লাগে আয়তনৰ ক্ষেত্ৰত, ঠিক আছে। ধৰি লোৱা এনেকুৱা কি আছে, এটা মানে ইটা সজোৱা হৈছে, ইটা এনেকৈ সজাই থোৱা হৈছে, ঠিক আছে। ইটা এনেকৈ সজাই থোৱা হৈছে, এনেদৰে সজাই থোৱা হৈছে, ইটাবোৰ এনেদৰে সজাই থোৱা হৈছে। এতিয়া এনেকৈ সজাই থোৱা হৈছে, ইটাবোৰ সজাই থোৱা আছে, ঠিক আছে। ধৰা তোমালোকে এতিয়া এইখিনি খাজত কিমানটা ইটা আছে, আমি কি কৰিব লাগে, কিমানটা ইটা আছে এইখিনি খাজত আমি
গণনা কৰিব লাগে। কেনেকৈ গণনা কৰিম? এইফালে কিমানটা আছে, অৰ্থাৎ ইয়াৰ প্ৰস্থ, ইয়াৰ দিশ ধৰিলোঁ এল, ঠিক আছে। আয়তাকাৰত আয়ত ঘন হিচাপে ইয়াক সজোৱা হৈছে, তেনেহ'লে ইয়াৰ কি হ'ব? দিশ হ'ব এল, প্ৰস্থ হ'ব বি আৰু উচ্চতা হ'ব এইচ, ঠিক আছে। অৰ্থাৎ দীঘালিকৈ কিমানটা ইটা আছে আমি গণিম, 1 2 3 4 এনেকৈ গণিম। পথালিকৈ কিমানটা আছে, 1 2 3 4 যিমানটা আছে গণিম আমি। আৰু উচ্চতা হিচাপে কিমানটা আছে, 1 2 3 4 5 এনেকৈ আমি গণিম ইটাখিনি। এই গোটেইখিনি যেতিয়া আমি এল ইনটু বি ইনটু এইচ আমি পূৰণ কৰি দিম, তেনেহ'লে যিমান ওলাব সিমানকেইটা ইটা ইয়াত আছে, যদি ভালদৰে সজোৱা হয় ইটাখিনি। গতিকে এনেকৈ আমি ইয়াৰ ভিতৰত কিমানটা ইটা আছে এই সাজটোত আমি ইয়াৰ পৰা উলিয়াব পাৰি অতি সহজে। কেনেকৈ? ভলিউম, ভি ফৰ ভলিউম। ভলিউম মানে কি? আকৃতিৰ ভিতৰত ধাৰণ ক্ষমতা কিমান আছে, অৰ্থাৎ কিমানখিনি ঠাই আছে আগুৰি আছে, ঠিক আছে। ভিতৰত কিমানখিনি ঠাই আছে, ধাৰণ ক্ষমতা কিমান ইয়াৰ, তাক আমি আয়তন বুলি কওঁ। আয়তনৰ ধাৰণাটো দিয়াৰ কাৰণে এইখিনি মই বুজাবলৈ যত্ন কৰিলোঁ। নিশ্চয় তোমালোকে বুজিব পাৰিছা, ঠিক আছে। আজি আৰু বিশেষ ফৰ্মুলা আৰু আলোচনা নকৰোঁ। পৰৱৰ্তী পাৰ্টত আমি কি কৰিম? পৰৱৰ্তী পাৰ্টত আমি চুঙা, ঠিক আছে, শংকু আৰু গোলক, অৰ্ধগোলক ইত্যাদিৰ এইবোৰৰ যি ফৰ্মুলা কেনেকৈ আহে পৃষ্ঠকালি আৰু আয়তনৰ, সেইখিনি আমি আলোচনা কৰিম। ফৰ্মুলাখিনি আলোচনা কৰিম, অৰ্থাৎ প্ৰাইমেৰী কনচেপ্টখিনি আলোচনা কৰিম, ঠিক আছে। আজিৰ কাৰণে এইখিনি। সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ।